নমস্কাৰ, মই জাহিদুল ইছলাম MHE তথা মটিভেশ্যনেল হেল্থ আৰু এডুকেশ্যন চেনেলটোৰ পৰা মই আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ'। আপোনালোকক আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু আমাৰ চেনেলটোৰ সৈতে পৰিচয় কৰাই দিয়াৰ কাৰণে আপোনালোকক এইটো ভিডিঅ' আপলোড কৰি আছোঁ। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যেতিয়া আমাৰ ভিডিঅ'বিলাক আপলোড কৰা হ'ব তেতিয়া আপোনালোকে ন'টিফিকেশ্যন পোৱাৰ কাৰণে আমাৰ ন'টিফিকেশ্যন বেলটোত ক্লিক কৰি ৰাখি দিব, যাতে আপোনালোকে অনাগত দিনত আমি যিবিলাক ভিডিঅ' আপলোড কৰিম সেইবিলাক আপোনালোকে যাতে আপোনালোকৰ ন'টিফিকেশ্যনত অতি সোনকালে পাই যায়। আৰু লগতে আমাৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু আমাৰ ভিডিঅ'বিলাকত যিবিলাক আপোনালোকৰ হেল্প হ'ব সেইবিলাক আমাক যাতে আপোনালোকে জনায়, বা কিবা অসুবিধা পালে আপোনালোকে আমাক জনাব, যাতে আমি আপোনালোকক সহায় সহযোগিতা কৰিব পাৰোঁ। আমি আমাৰ চেনেলটোত এডুকেশ্যনৰ বিষয়ে কথা পাতিম, হেল্থৰ বিষয়ে কথা পাতিম, আকৌ মটিভেশ্যনৰ বিষয়েও কথা পাতিম। কাৰণ এজন মানুহ যদি সুস্থ হিচাপে যদি নাথাকে, সুস্থ সবল হৈ নাথাকিলে তেতিয়া তেতিয়া তেওঁৰ স্বাস্থ্যৰ প্ৰতি অনীহা আহি যাব, লগতে তেওঁৰ শিক্ষাৰ প্ৰতি কোনো মনোযোগ নাহিব। যদিও কেতিয়াবা মনোযোগ আহে তো কেতিয়াবা মটিভেশ্যন নাথাকে। আমি এইবিলাক তথ্যৰ ওপৰত কথা পাতিম, এইবিলাক টপিক্সৰ ওপৰত আপোনালোকক নিশ্চয় এইবিলাক টপিক্সে সহায় সহযোগিতা কৰিব। এইখিনি কৈয়ে আমাৰ চেনেলটোৰ পৰা আকৌ আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে নিশ্চয় চাব। ধন্যবাদ।